UGC নেট স্লেটৰ বাবে ইম্পৰ্টেণ্ট মীমাংসা দৰ্শনৰ কিছু প্ৰয়োজনীয় কুৱেশ্যন এনচাৰ। 1 নম্বৰ পূৰ্ব মীমাংসায়াः মূল গ্ৰন্থः ক অস্য ৰচয়িতা স ক। পূৰ্ব মীমাংসাৰ মূল গ্ৰন্থখন কি আৰু ইয়াৰ ৰচক কোন? এনচাৰ হ'ব মূল গ্ৰন্থः মীমাংসা সূত্ৰম আৰু ইয়াৰ ৰচয়িতা মহৰ্ষি জৈমিনিः। পূৰ্ব মীমাংসায়াः প্ৰথমম সূত্ৰম কিম? পূৰ্ব মীমাংসাৰ প্ৰথমটো সূত্ৰ কি? এনচাৰ হ'ব অৰ্থাৎ ধৰ্ম জিজ্ঞাসা। এইটো জৈমিনী সূত্ৰৰ প্ৰথম সূত্ৰ। অৰ্থসংগ্ৰহ কস্য ৰচনা अस्ति? অৰ্থসংগ্ৰহ কোন গ্ৰন্থখন কাৰ ৰচনা? লৌগাস্কি ভাস্কৰস্য। প্ৰভাকৰ মতেন ভট্ট মতেন চ কতি প্ৰমাণানি স্বীক্ৰিয়ন্তে? প্ৰভাকৰ আৰু ভট্ট কুমাৰিল ভট্ট মত অনুসৰি কেইটা প্ৰমাণ স্বীকাৰ কৰা হয়? প্ৰভাকৰ মীমাংসা পঞ্চ প্ৰমাণানি প্ৰত্যক্ষ অনুমান উপমান শব্দ অৰ্থৱৰ্তী আৰু ভট্ট মীমাংসা ষট প্ৰমাণানি প্ৰত্যক্ষ অনুমান উপমান শব্দ অৰ্থৱৰ্তী অভাৱ অথবা অনুপলব্ধি। মন্ত্ৰ বিমৰ্শ অৰ্থম বিনিয়োগায় স কেষাং ষট প্ৰমাণানাম উপয়োগः ভৱতি? যাগযজ্ঞত মন্ত্ৰৰ বিনিয়োগৰ বাবে মীমাংসা দৰ্শনত কেইটা আৰু কি কি সাধন ব্যৱহাৰ কৰা হয়? ষট শ্ৰুত্য আদীনি প্ৰমাণানি শ্ৰুতি বাক্য প্ৰকৰণম স্থানম সমাখ্যা। ভট্ট মীমাংসা প্ৰভাকৰ মীমাংসয়োঃ কতি পদাৰ্থः স্বীকৃতাः? ভট্ট আৰু প্ৰভাকৰ মীমাংসাই কেইটা পদাৰ্থ স্বীকাৰ কৰে? ভট্ট মীমাংসা পঞ্চ পদাৰ্থः দ্ৰব্য গুণ কৰ্ম সামান্য শক্তেः। প্ৰভাকৰ মীমাংসা অষ্টৌ পদাৰ্থः দ্ৰব্য গুণ কৰ্ম সামান্য সমবায় শক্তি সংখ্যা সাদৃশ্যः। আৰু কেতিয়াবা এনেকৈ মিলাবলৈ আহে। 7 নম্বৰ অথ লিখিতানাং বাদানাং প্ৰৱৰ্তকः কে? ইয়াত বাদ দিয়া আছে আৰু ইয়াৰ আচাৰ্য প্ৰৱৰ্তক কোন? যেনে অখ্যাতিবাদः আচাৰ্য প্ৰভাকৰः, বিপৰীতখ্যাতিবাদः কুমাৰিল ভট্টः, জ্ঞাততাবাদः কুমাৰিল ভট্টः, ত্ৰিপুটি প্ৰত্যক্ষবাদः প্ৰভাকৰः, উৎপত্তিবাদः তথা কৃতিবাদः। উৎপত্তিবাদক কৃতিবাদ বুলিও কোৱা হয়। ইয়াৰ প্ৰৱৰ্তক ভট্টলাল্লক মীমাংসক সেয়ে। ধৰ্ম মীমাংসা ব্ৰহ্ম মীমাংসা স কা? পূৰ্ব মীমাংসা অপি ধৰ্ম মীমাংসা। পূৰ্ব মীমাংসাক ধৰ্ম মীমাংসা বুলিও কোৱা হয়। ইয়াৰ প্ৰতিপাদ্য বিষয় হ'ল ধৰ্ম। ই ধৰ্মৰ কথাই আলোচনা কৰে আৰু ইয়াৰ বিষয় হ'ল কৰ্মকাণ্ড। উত্তৰ মীমাংসা বেদান্তঃ ব্ৰহ্ম মীমাংসা। উত্তৰ মীমাংসাক বেদান্ত বা ব্ৰহ্ম মীমাংসা বুলিও কোৱা হয়। ইয়াৰ প্ৰতিপাদ্য ব্ৰহ্মৰ কথাই ইয়াত কোৱা হৈছে আৰু ইয়াৰ বিষয় হ'ল জ্ঞানকাণ্ড।